বড় ৰাইজে সবে দুখ প্ৰকাশ কৰিছোঁ ইয়াৰ মাজেদি আমি সেইকাৰণে আমি গোটেই মহিলা সংগঠন আৰু আমাৰ এই অঞ্চলত থকা ধৰ্ণাটো আমি আৰম্ভ কৰিছোঁ। দাবী কি আপোনালোকৰ? দাবী আমাৰ ৰঞ্জন দৈমাৰী সোনকালে মুক্তি দিব লাগে আৰু আমাৰ বড়োসকলৰ যিখিনি ডিমাণ্ড এতিয়া ষ্টেণ্ডিং চব সংগঠনে দল সংগঠনে বা বড়ো জাতিয়ে এতিয়া আমাৰ লেণ্ড লাগে বড়োলেণ্ড লাগে এতিয়া বড়োলেণ্ডৰ সমস্যাটো অতি সোনকালেও সমস্যাটো আলোচনাৰ মাজেদি শান্তি আলোচনাৰ মাজেদি সমাধান কৰিব লাগে আমাৰ দাবী। যদি ৰঞ্জন দৈমাৰী মুক্তি নিদিয়ে তেতিয়া পৰৱৰ্তী সময়ত আপোনালোকৰ কি হ'ব কাৰ্যসূচী? কাৰ্যটো আন্দোলনটো তীব্ৰতা আমি চলাই যাই গোটেই বড়ো সমাজটো আৰু এটা বাইক আৰু কাক হ'ব? বাইদেউ যে আপোনাৰ কি কাৰ্যসূচী ৰূপায়ণ কৰিছে? আমি আজি গণসমাৱেশ লৈছোঁ। অন্যবিলাকে বহুতো আন্দোলন কৰি আছে, প্ৰটেষ্ট কৰি আছে, কিন্তু আমি শান্তি আলোচনাটো প্ৰক্ৰিয়াটো আমি অব্যাহত ৰখাৰ কাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ। কাৰণ আমাক শান্তি লাগে আৰু শান্তি লগাৰ কাৰণে আমি শান্তিভাৱে সেই আলোচনাৰ মাজেদি আমাৰ বড়ো সমস্যাটো সমাধান হওক সেইটো বিচাৰি আমি আজি সেই কাৰ্যসূচীটো লোৱা হৈছে। ৰঞ্জন দৈমাৰীক মুক্তি দিব লাগে আৰু তেওঁৰ লগত যিটো 9জন আছে তেওঁৰ লগত 10জন হয় সেই গোটেইখিনি মুক্তি দিবলৈ আমি এইটোহে আমাৰ আহ্বান চৰকাৰক। হয় হয়, পৰৱৰ্তী সময়ত কেনেকুৱা আন্দোলন হ'ব যদি মুক্তি নিদিয়ে? যদি মুক্তি নিদিয়ে আপোনালোকে জানে দুনিয়াৰ মানুহ এতিয়া গম পাইছে, অসমৰ মানুহ গম পাইছে কি অসমত কি কি জ্বলি আছে। NRC এই বিষয়ত চিটিজেনশ্বিপ আৰু কি আছে 6 জনগোষ্ঠীৰ যি জ্বলি আছে তাত কৰি আমাৰ বড়ো সমস্যা যদি সোনকালে সমাধান নকৰে তেতিয়া বেছিকৈ আমি জ্বলাম, সেইটো আমাৰ সকিয়নি দিয়া হৈ গ'ল। ৰঞ্জন দৈমাৰী কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হৈছে নেকি? আমি সেইটো ভাবা নাই, এইটো চৰকাৰে নিজে কৰোঁ বুলি কৰা হৈছে, ইচ্ছাকৃতভাৱে কৰা হোৱা বুলি আমি ভাবিছোঁ। কাৰণ অসমত বোমা বা কোনোবাক মাৰা কোনোবা কিবা কৰা সেইটো অকল ৰঞ্জন দৈমাৰীয়ে কৰা নাই। অসমত যিমানটা দল সংগঠন উগ্ৰপন্থী আছে গোটেইবিলাকৰে মানুহ মাৰা সংগঠনটো চলি আছে, মানুহ মাৰা প্ৰক্ৰিয়া চলি আছে, কিন্তু ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত কিয় বৈষম্য? আমি ভাবিছিলোঁ কি আমি গোটেই জানো কি আমাৰ অসমৰ যিমান মানুহ আছে গোটেই জানি কনষ্টিটিউশ্যন চবে পঢ়ে আইন সকলোৰে সমান, কিন্তু আইন যদি সকলোৰে সমান হয় এইটো বড়োবিলাকৰ ভিতৰত কিন্তু এই আইনটো সমান নহ'ল। বড়োবিলাকৰ যিটো মানে আইন সেইটো বৈষম্য কৰা হ'ল, আমি এইটো দেখা পাইছোঁ।